আপোনালোক আটাইৰে যোগেদি মই সকলোকে আহ্বান কৰিব বিচাৰিছোঁ যে ফাউণ্ডেশ্যনে আয়োজন কৰা মিউজিকেল কনচাৰ্ট এই 8th of Cancer 9 তাৰিখে ITA মাছখোৱাত আয়োজন কৰা হ'ব 5:30 বজাত তোষী বাইনা তেখেতে পাৰফৰ্ম কৰিব আৰু এই অনুষ্ঠানটিত কেঞ্চাৰ ছাৰ্ভাইভাৰ্ছ আৰু যিসকল কেঞ্চাৰত ভুগি আছে আটাইকে আমি তালৈ ইনভাইট কৰিছোঁ। তেখেতসকল সকলো থাকিব দীপিকা ফাউণ্ডেশ্যনৰ থ্ৰুদি তেওঁলোকে যি সহায় পাইছে তেওঁলোকৰ এগেইনষ্টে তেওঁলোকে যাতে যুঁজিবলৈ সেইখিনি শক্তি পাইছে মই ভাবোঁ যে সেই সকলোখিনি পেচেণ্টছ আৰু পৰিয়ালসহ আহিব আৰু লগতে আমি ইচ্ছা কৰিছোঁ যে দীপিকা ফাউণ্ডেশ্যনক সদায় সহায় কৰি অহা যিসকল বন্ধু যিসকল লোকে সদায় দীপিকাৰ লগত আছে সকলোবিলাকে মিলি একেলগে এটি ইভেণ্ট আয়োজন কৰা হৈছে 9 তাৰিখে ITA মাছখোৱা 5:30 PM আৰু তোষী বাইনাই তাত কৰিব সকলোকে আহিবলৈ মই আহ্বান জনাইছোঁ আৰু 10 তাৰিখে ৰাতিপুৱা 10 ফেব্ৰুৱাৰী ৰাতিপুৱা 10টা বজাত আমি জাজেছ ফিল্ডৰ পৰা এটা ৱাক ষ্টাৰ্ট কৰিম বিজয় ৱাক এগেইনষ্ট টোবেকো এণ্ড কেঞ্চাৰ আৰু ৱাকটো ফ্লেগ অফ কৰিবলৈ আহিব নোটেড ফিল্ম এক্টৰ মনীষা কোইৰালা তেখেত আহিব আৰু তেখেতে আমাক সকলোকে ইনস্পায়াৰ কৰিব টু ফাইট এগেইনষ্ট কেঞ্চাৰ আৰু 10 তাৰিখে একেটা দিনতে তেওঁ গুৱাহাটী লিড ফেষ্টিভেলে ইনফ্ৰেগমেণ্টৰী ফেষ্টিভেলে দীপিকা ফাউণ্ডেশ্যনক সহায় কৰিছে সহযোগ কৰিছে তেওঁলোকেও মনীষা কোইৰালাৰ যিখন কিতাপ হিট সেই কিতাপখন তেওঁলোকে তাত উন্মোচন কৰিব আৰু মনীষা কোইৰালাই তাত তেখেতৰ অভিজ্ঞতাখিনি সকলোৰে মাজত শ্বেয়াৰ কৰিব চ' 9 তাৰিখে মই 9 ফেব্ৰুৱাৰীত মই সকলোকে আহ্বান কৰিছোঁ আপোনালোকে যেন ITA মাছখোৱালৈ আহে আৰু কেঞ্চাৰ ৰোগীসকলক যিসকল ছাৰ্ভাইভাৰ যিসকল ফাইটাৰ্ছ সকলোকে যেন ইনস্পায়াৰ কৰে 5:30 PM 9 ফেব্ৰুৱাৰীত ITA মাছখোৱা for the musical concert by তোষী বাইনা আৰু 10 তাৰিখে আমাৰ যিটো ৱাক এগেইনষ্ট কেঞ্চাৰ বিজয় তাত যেন সকলোৱে যোগদান কৰে স্কুলৰ ষ্টুডেণ্টছ কলেজ ষ্টুডেণ্টছ সকলোকে ইনফেক্ট পেৰেণ্টছ টিচাৰ্ছ পিপল ফ্ৰম অল ৱৰ্কছ অফ লাইফ সকলোকে আহ্বান কৰিছোঁ আপোনালোকে যেন আমাৰ লগত এই ৱৰ্কটোত যোগদান কৰে আৰু এই ৱৰ্কটো ফ্লেগ অফ কৰিব মনীষা কোইৰালা।